কিনো কম আৰু সময়বোৰ গৈছে কালি ইলেকশ্যনৰ ৰিজাল্ট দিলে ভাবিছিলোঁ ভোট চুট দিয়াৰ পিছত কোনোবাই চাগে জিকিলে পাৰ্টিটো খুৱাব আৰু ৰাতি খাপ খাই থাকিলে আজি কিজানি মাতিব আজি মানে খবৰ নামাতিলে মই আঙুঠি এটা বনাইছোঁ নতুন মোৰ টেকনিকেল আইডিয়াবোৰ লৈ লৈ চক প্ৰাইচ চবেই চক আঙুঠি ভাল লাগিছে নাই কোনোবাই মানে কি হয় এনেকৈ মাৰিব মেলিব এটেক কৰিলে এইটো চকুত ঘাই দিবলৈও পাৰিব আৰু বহুত টেকনিক আছে লাহে লাহে আপোনালোকক দেখুৱাই থাকিম মোৰ চেনেলটো চাই থাকিব লাইক কৰিব মন গ'লে মোৰ মন নগ'লে নালাগে বাৰু থৈ দিব আৰু চাই মেলি হ'ব মোৰ ফ্ৰেণ্ডটো দেখুৱাব লাগিব মই ক্লাছ 7 পঢ়োঁ ইমান চিৰিয়াছলি কৈছোঁ মই কাৰ্মেল স্কুলত পঢ়োঁ আৰু তোমাৰ হবি ছবি গাই দিয়া আৰু বহুত মেহনত বহুত ঘৰত দাম চাগে তোকে তোৰ তাই হয় চব ময়ে কৰোঁ স্কুলৰ পৰা চেনিটেশ্যনৰ পৰা মোকে দিয়ে কি ঘৰটো চাগে তই বনাৱ চাৰো ওলাইছে ইয়াক দেখিলে মোৰ দৌৰিবলৈ মন যায় বেছিকৈ সেইকাৰণে তাৰ লগত চিনাকি কৰি দিছোঁ ইয়াৰো এটা ইউটিউব চেনেল আছে হা সি আকৌ নিজে নিজে মোৰ ইউটিউবত মাৰি মেলি ছাবস্ক্ৰাইব কৰি দিছে আৰু কি লাগে ন আজি আপোনালোকৰ লগত চিনাকি কৰি মোৰ বেষ্ট ফ্ৰেণ্ড আহা তোমাৰ চিনাকিটো দি দিয়া মোৰ ব্লগত হাই কৰি দিয়া হাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটাও কৰি দিব হ'ব অ'কে লাহে লাহে যোৱা পৰিবা দেৰি হৈছে অলপ দেৰি পিছত ফোন এক্টিভ হ'ব সেয়েহে মানে বিষ্ণু দেৰি হৈছে কাৰণে দৈ গৈছে বেয়া নাপাব নেক্সট টাইম আকৌ পুনৰ লগ কৰাম আপোনালোকৰ আগত চাইছে